সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি বহু দিনৰ পাছত ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আমি আছোঁ এতিয়া গুৱাহাটীত। মা বাবা গা ভাল নহয়, আজি 4-5 মাহমান হ'ল আৰু সেইটো কাৰণে ভিডিঅ' দিবও পৰা নাই। আৰু গুৱাহাটীলৈ অহা যোৱা হৈ আছে মানে, আৰু ভাবিলোঁ আজি ভিডিঅ' এটা বনাওঁ। মা বাবা গাও অকণমান ভাল হৈছে আৰু আমি আকৌ কালি আহিলোঁ গুৱাহাটীলৈ, কাইলৈ ডাক্তৰক দেখাম। তাকে ভাবিলোঁ ৰুমটোত অকলে অকলে আছোঁ, আপোনালোকক ৰুমটো দেখাওঁ। এইখন হৈছে পুৰণা মেডিকেলখন আৰু আমাৰ মাক দেখুৱাই আছে নতুনখনত। এখন পুৰাখন ওপৰৰ পৰা দেখিব ভাল লাগিছে। বহুত দিনৰ পাছত ভিডিঅ' বনাইছোঁ, আকৌ নজনা লিখীয়া হৈ থাকিলোঁ। সেইদিনাখনি ভিডিঅ'খিনি খুচৰি আছিলোঁ মানে ইউটিউব চেনেলটো। তাৰপিছত ভাবিলোঁ ভিডিঅ'খিনি বনাই থ'লে থাকি যায়, ভাল লাগে চাই, পাছত মানে সেইখিনি স্মৃতি হৈ ৰৈ যায় ন। সেইটো কাৰণে ভাবিছোঁ আকৌ দিম লাহে লাহে, আৰু মা বাবাও গা ভাল হৈ লওক আৰু মানে ভালকৈ ভাল হোৱাৰ পিছত ভালকৈ দিম আৰু। এতিয়াও দিম, মাজে মাজে দি থাকিম আৰু, একেবাৰে এৰি নিদিওঁ মানে।